আসসালামু আলাইকুম নমস্কাৰ। আজি হৈছে আমাৰ 22 ৰোজা নহয় মোৰ ভুল হৈছে। আজি 21 ৰোজা। আজি শনিবাৰ। আজি মই ইফতাৰত খাবৰ কাৰণে এটা অন্য ৰেচিপি এটা বনালোঁ। একেবোৰ বস্তু খাই সদায় আমনি লাগে, গতিকে মই আজি কি বনালোঁ চাওকচোন। ময়দাখিনি ভাল ধৰণে ইয়াত মই নিমখ আৰু তেল দি পেলাই মঠি তাত কালজিৰা দিছোঁ। আজি এবিধ সুন্দৰ মই চিংৰা বনাইছোঁ। চাওক, আপোনালোকে বাৰু জানে চিংৰা বনাবলৈ জানেনে? মই আজি খুব সুন্দৰ এটা চিংৰা বনাইছোঁ। ইফতাৰত চিংৰা খাই খুব বেছি ভাল লাগে। আমি খুব বেছি নিমখীয়া বস্তু বেছি খাওঁ, মিঠা এবিধেই খাওঁ মিঠা। গতিকে এই ধৰণে মই সৰু সৰু কৰি চিংৰা বনাইছোঁ। ভিতৰৰ আলুখিনি যিমানে আপুনি ভালকৈ ভাজিব সিমানেই ধুনীয়া লাগিব খাই চিংৰাটো খাই। গতিকে মই আলুত ধনিয়া আৰু পাঁচফোৰণ গৰম মছলা খুব সৰহকৈ দিছোঁ। দি পেলাই মই এইখিনি ধুনীয়াকৈ আলুখিনি ফ্ৰাই কৰি পেলাই এই ধৰণে ময়দাত মই কালজিৰা আৰু আজৱাইন দিছোঁ, নিমখ দি পেলাই তেলতে প্ৰায় মঠি লৈছোঁ। তাৰপাছতে এই ধৰণে মই ডাঙৰ কৰি চিংৰা বনাইছোঁ। চিংৰা খাই আমাৰ ঘৰৰ সকলোৱে ভাল পায়। আপোনালোকে ভাল পায়নে চিংৰা খাই? কমেণ্টত জনাবচোন। এয়া খুব সুন্দৰ মচমচীয়া খৰখৰীয়া এবিধ চিংৰা বনালোঁ। আজিলৈ বাই।